ননাইপাৰা চাহ বাগিচাত নিশা হাতীৰ তাণ্ডৱ। বন্যহস্তীৰ উপদ্ৰৱে ভাৰত ভূটান সীমান্তত দিনে দিনে জনসাধাৰণক জ্বলা-কলা খুৱাই আহিছে। এয়া নতুন পৰিঘটনা নহয়। সময়ে সময়ে বন্যহস্তীয়ে জনবসতি অঞ্চলত প্ৰৱেশ কৰি বহু বয়-বস্তুৰ অনিষ্ট সাধন কৰি আহিছে, যাৰ ফলত হাতী আৰু মানুহৰ মাজত সংঘাত হোৱাও পৰিলক্ষিত হয়। বহু লোক হাতীৰ গছকত প্ৰাণ গ'ল। বহু বন্যহস্তীৰ মানুহৰ দ্বাৰা প্ৰহাৰিত হ'ল। তথাপিও এই সংঘাত ৰোধ কৰাত বিফল হৈ আহিছে প্ৰশাসন তথা বন বিভাগ। ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৰ পানেৰী থানাৰ অন্তৰ্গত ননাইপাৰা চাহ বাগিচাত মঙলবাৰে নিশা 12 বজাত খাদ্যৰ সন্ধানত নামি অহা হাতীয়ে তাণ্ডৱ চলায়, যাৰ ফলত 701 নম্বৰ অঞ্জনা চবৰ, 702 নম্বৰ আনন্দ চাওৰা আৰু 703 নম্বৰ প্ৰদীপ চাওৰাৰ বাসগৃহ ভাঙি চিঙি তহিলং কৰি যায় বন্যহস্তীৰ দলটিয়ে। আনহাতে কথম্পি ৰক্ষা পৰে পৰিয়ালকেইটাই। বিগত দীৰ্ঘদিন ধৰি চলাই আহিছে উপদ্ৰৱ। অঞ্চলটোৰ বহু পৰিয়ালৰ বাসগৃহ ধ্বংস কৰাৰ লগতে ভঁৰালৰ ধান, চাউল, খেতিপথাৰ, শস্য, কলৰ বাগান আদি বিনষ্ট কৰিছে। ইতিমধ্যে গৃহহীন হৈ পৰিছে বহু পৰিয়াল। পৰিয়ালকেইটাই বন বিভাগক উক্ত ঘটনাক অৱগত কৰিছে যদিও কোনো ধৰণৰ সঁহাৰি লাভ নকৰাৰ অভিযোগ কৰে। টংলাৰ পৰা অৰূপ বড়োৰ ৰিপৰ্ট, নিউজ 24 বড়োলেণ্ড।